হাই বন্ধুসকল, আজি মোৰ থালিখনত আছে মচুৰ দাইল, কচু, এইফালে আছে পংকজ মাছ, দেখিছে কিমান ডাঙৰ পিচ, এইফালে আছে পংকজ মাছ, এইফালে আছে পটল ভাজি, আছে মাছৰ কণী ভাজি। আৰু আপোনালোকে খালে যদিও খোৱা নাই খাই বৈ লওক আৰু মোৰ ভিডিঅ'খন এনজয় কৰক। মাছৰ চাক
মজা
ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই